নমস্কাৰ। দিনাংক ইংৰাজী 3 অক্টোবৰ 2024। এয়া প্ৰতিজন অসমীয়াৰ বাবে এটি আত্মিক প্ৰাপ্তিৰ দিন। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি। এয়া প্ৰতিজন অসমীয়াৰ বাবে এটি আত্মিক প্ৰাপ্তি। আইজনী নিজস্ব অস্তিত্বৰে আৰু অধিক সমৃদ্ধিশালী হ'ল। আনে কোৱাৰ দৰে আমি খাৰ খোৱা অসমীয়া নহয়, খাৰ অসমীয়া খাদ্যভাসহে মাত্ৰ। বৰ অসমৰ আমি অসমীয়া জাতি, এয়া আমাৰ অস্তিত্ব, আমি গৰ্বিত। ভাষা সাহিত্য হৈছে আমাৰ সম্বল। আইৰ মুখৰ ভাষাটো সদায় আঘাতবিহীন ভাৱে অক্ষুণ্ণ থাকক। চিৰ চেনেহী মোৰ ভাষা জননী। নমস্কাৰ।